আজি আমাৰ নৱপ্ৰজন্ম মানে নিউ জেনেৰেশ্যন প্ৰায় 300 মান কোনোবা কলেজ পঢ়ি আছে, কোনোবা ইউনিভাৰ্চিটি পঢ়াও আছে, কোনোবা পঢ়া বাদ দিলে তেনেকা আৰু নিউ ভোটাৰ্ছ বহুত আছে। নিউ ভোটাৰ্ছ টোটেল মিলাই 300 মান আজি যুৱক আৰু যুৱতী আমাৰ দলত যোগদান কৰি আছে। মই নিজে ওয়েলকাম কৰিলোঁ আৰু এই কাৰ্যসূচী চলি থাকিব। তো এইটো আমাৰ বাবে খুব শুভ লক্ষণ। আমি সদায় নিউ জেনেৰেশ্যনক আকৰ্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। তেখেতসকলৰ কাৰণে আমি আঁচনিও বহুত লৈছোঁ, কিন্তু বহুত সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে মিছলিড হৈ পেলাই আমাৰ লগত অহা নাছিলে আৰু বহুতো সময়ত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ৰাজনীতিৰ প্ৰতি অলপ ভুল ধাৰণা থকাৰ বাবে তেওঁলোকে ওচৰ চাপি অহা নাছিলে। কিন্তু এতিয়া স্পষ্ট হৈছে, আমাৰ ভিজন বুজি পাইছে, আমাৰ যি BPFৰ ফিউচাৰ প্লেনিং এইখিনি বুজি পায় বহুতো যুৱক যুৱতী আমাৰ মাজবাৰ বিধান সমষ্টিৰ আজি বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে বা আমাৰ যুৱক যুৱতীসকলে আজি BPF দলত যোগদান কৰিছে। অহা 4 তাৰিখত সঁচাকৈ আহিব, ধনশ্ৰীঘাটৰ লক্ষীমেলা প্লেগ্ৰাউণ্ডত আহিব। এদিনা তেখেতে ৰাইজৰ আশীৰ্বাদো ল'ব আৰু আমাৰ সকলো কৰ্মকৰ্তাক লগ কৰি যাব আৰু সেইদিনা বিশাল এটা সভা হ'ব। এই সভাত মইতো আহ্বান কৰিছোঁ আপোনালোকৰ যোগেদি মাজবাটবাসীৰ যিমান ৰাইজ আছে, কাক বা মাতিব পাৰিছোঁ, কাক বা পৰা নাই, নামাতা বা আমাৰ পৰা ইনভাইটেশ্যন নোপোৱাসকলে আহক। ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ, আমাক আশীৰ্বাদ দিয়ক, হাগ্ৰামা ছাৰক আশীৰ্বাদ দিয়ক, মোক আশীৰ্বাদ দিবলৈ আহক, এইখিনি মই আহ্বান কৰিছোঁ। আৰু বাকী সেইদিনা ৰেলী আমাৰ খুব ভাল হ'ব, বাইক ৰেলীও থাকিব, কাৰ ৰেলী থাকিব, লগতে আমাৰ প্ৰায় 50-60 হাজাৰ ৰাইজ সেইদিনা গেডাৰিং